আহিন আহিলেই মোৰ তোমালৈ মনত পৰে। আবেলি পদূলিৰ বকুলজোপাৰ সুৰভিয়ে অতীতৰ স্মৃতিবোৰৰ মাজলৈ মোক জোৰ কৰি লৈ যায় আৰু তোমাৰ লগত পাৰ কৰা মোৰ জীৱনৰ প্ৰতিটো ক্ষণ, প্ৰতিটো ঘটনাই চকুৰ আগত ধৰা দিয়েহি। চাওঁতে চাওঁতে পূজাও আহি পালে। তোমাৰ মনত আছেনে? বগাত যে বগাৰে এমব্ৰইডাৰী কৰা কুৰ্তা বিচাৰি এখনৰ পিছত এখন বজাৰ ঘূৰি চলাত কৰিছিলোঁ, অৱশেষত যেনিবা পালোঁ। এতিয়াও দুচকুত ভাহি আছে। কলেজ চকৰ দুৰ্গা পূজাত বগা কুৰ্তাটোৰে কিমান যে ধুনীয়া লাগিছিল তোমাক। সকলোৱে যেতিয়া তোমাৰ প্ৰশংসা কৰিছিল, মই মনে মনে গৰ্বিত হৈছিলোঁ। তাৰ মাজতে দুই এজনে বাৰু মোৰ পচন্দৰ শলাগ নোলোৱাকৈ নাছিল। ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে তোমাক ইমান ভাল পাইছিল যে কেতিয়াবা মোৰ হিংসাই লাগিছিল। তুমি যেতিয়া দুৰ্গা মণ্ডপত পূজাত বহিছিলা, উফ, কিমান যে খুৱাইছিল তোমাক। সেইবাবেই হয়তো দুৰ্গা মাৰো চকু পৰিল তোমাৰ ওপৰত আৰু তোমাক আঁতৰাই লৈ গ'ল মোৰ পৰা। বিশ্বাস নকৰিব পাৰা, তথাপিও কওঁ, তুমি আঁতৰি যোৱা দিনৰে পৰা মই আজিলৈকে দুৰ্গা মণ্ডপত ভৰি দিয়া নাই। যাব খুজিও থমকি ৰওঁ, কিজানি অধীৰ হৈ পৰোঁ তোমাৰ কথা ভাবি। আচলতে অভিমানো আছে দুৰ্গা মাৰ ওপৰত, কাৰণ তোমাক যে আঁতৰাই লৈ গ'ল মোৰ পৰা। এতিয়াও জানা, বগা কুৰ্তা দেখিলে মই থমকি ৰওঁ। অজানিতে চকুজুৰি সেমেকি যায়। কিন্তু কি কৰিম কোৱা, যাওঁ বুলিয়েইতো গুচি যাব নোৱাৰি ন তোমাৰ কাষলৈ। সেই মাথো অপেক্ষা কৰিছোঁ, জানোচা তুমি আহাই